গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ইউবি রোজ। তো গাইস আৰু সেই একে অৱস্থা যোৱাবাৰৰ দৰে আৰু সেই একে অৱস্থা গাইস যোৱাবাৰৰ দৰে আৰু মানে চটলত পানী উঠো মানে আজি যদি বাঢ়ে ৰাতি মানে ঘৰৰ ভিতৰতো পানী সোমাব সেনেকা মানে পৰিস্থিতি। কি কৰিব গাইস উপায় নাই, আমি হাঁহ ন প্ৰত্যেক বছৰে বছৰে এনেকৈ পানীৰ ওপৰত ভাহি থাকিব লাগিব। চ' মানে আমাৰ ইয়াতে গাড়ী চাড়ী কম, এখন নাও কিনিবাহে বেছি জৰুৰী হৈছে। চ' মানে সকলো হয় মথাৰিবিলাক বান্ধি দিছে, চব পানীটো ওলাই যাব নোৱাৰে ন এতিয়া। কি কৰিব আমিতো কিবাকে নহয় কিবাকে থাকিমে ন ঘৰৰ ভিতৰত সোমাই বা ক'ৰবাত ৰাস্তা চাস্তা হ'লে। গৰুবিলাকে বহুত মানে কষ্ট পাই আছে গাইছ, কি কৰিব উপায় নাই। চাওক ক'ত কেনেকৈ ঘাঁহ খাই আছে, সিহঁতকলৈকে বহুত বেয়া লগা হৈছে। আমি এতিয়া কথাটো হৈছে কি মাছ মাৰি মাছ খোৱাহে কথা। কিছুমানে ভাবছে মাছ মাৰ পানী আছি খা, মুতেদি ভাজিম নেকি মাছ গাইছ। পইচা নালাগিব তেল কিনবা, মানুহে কাম কৰিব নালাগিব নহয় কথাটো। এই কি কৰিব গাইছ, হয়তো 2-3 দিন ভিডিঅ' নাহিব পাৰে। 2-3 দিন মই ভাবছিলোঁ এই পানীটো মানে নাহিলে সদায় ৰেগুলাৰ কণ্টেণ্ট দিম, ৰেগুলাৰ ভিডিঅ' বনাম। সেইটো যিয়ে নেকি নহওক, ৰ'ষ্টেই হওক বা ব্লগিঙে হওক। কি কৰিব গাইছ, মোবাইলটোত চাৰ্জ নাথাকে ন, লাইন আমাৰ ইয়াতে বৰষুণ পৰিলে লাইন যায় কিবা হয় এনেকুৱা আৰু। বিশেষকৈ চাৰ্জটো থাকলাক হয়, কিন্তু সেই মানে নেটৱৰ্কটো নোপোৱা হৈ যায়। চ' গাইছ বেছি বেয়া নাপাব আৰু। পানীটো যোৱাৰ পিছত ধামাকা ৰ'ষ্ট আহি থাকিব আপোনালোকৰ মাজত। তো বাই বাই, আজি বাদ দিয়া আৰু, মন চন বেয়া দে গাইছ।